বস্তুবিলাক সংগ্ৰহ কৰি ৰাখিছে আৰু এওঁলোকে মিউজিয়ামত এইবিলাক ধনু হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি যাব তো ক'ত ওলাইছোঁ গম পাইছে থাম্বনেল চাই। পিছফালে দুটা ৰাইডাৰ আছে। আজি বৰ্তমান ৰাইড চাইকেল। থাম্বনেলটো চাইডে গমেই পাইছে যে ক'ত যাই আছোঁ, গতিকে ক'ব লগা নাই বিশেষ। গতিকে ভিডিঅ'টো একেলগে চাওক। মাজত কেনেকুৱা কি ৰাস্তা, ক'ত কেনেকৈ যাম, কিমান কিলোমিটাৰ হয়, গোটেইখিনি কৈ আছোঁ, গোটেইখিনি দেখা হ'ব। আপোনালোকে ভিডিঅ'টো একেলগে চাব। এইটো কাৰ ঘৰ? মোৰে ঘৰ এইটো। 800 টকাকে ভাড়া দিম, বনি আছে, বনি যাব আৰু বেছি দিন নাই। ওপৰত আপুনি 5টা টেংকি দেখা পাইছে, ৰানিং ৱাটাৰ। পাঁচটা দুটা ইফালে দুটা। কাৰণ পানী খেতিৰ নতুন ব্ৰিজ ৰাইজ আজি প্ৰথমবাৰ কিন্তু ব্ৰিজখন নতুন হেন লগা নাই, কিন্তু একদম কি ধুনীয়া ফুল তুলি থৰিছে এইবিলাক। ফুলটো আমাৰ ক'বই নালাগে আৰু। কিয় উঠাব নলা? তুমি হৈছা দুগলা পাতলা মানুহ, আমি হৈছোঁ বহিনা দামৰি। আমাৰ হৈছে 70 কেজি, তোমাৰ হৈছে 60 কেজি। চাইকেল একে ৰাইজ চাওকচোন, একে চাইকেল একে হ'লে কিয় মানুহ সেইখনতো আৰু দামী ইটো ক'বাই নালাগে কথা। আৰু সি আমাতকৈ বহুত আগৰ পৰা চাইকেল চলায়। তুমি হৈছা দুগলা পাতলা মানুহ, আমি দুগলা পাতলালৰ কথা নাই। আহি ৰাইজ পানী খেতি পালোঁ। আগত অমিত, মোৰ পিছত জ্যোতিষ্মান আৰু মই মাজত। দিয়ক এনেকৈ যাই আছোঁ আৰু কিমান বা টাইম লাগে, মিনিমাম 2 ঘণ্টা 2.5 ঘণ্টা লাগিব চাগে। চাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু তাতে গৈ মায়ঙত কি দেখা পাওঁ আপোনালোকক দেখাম, ভালকৈ চাব আপোনালোকে ভিডিঅ'টো। সেইকাৰণে শেষলৈকে চাওক, একো মিছ নকৰিব। ৰাইজ ফাইনেলি কি জেগা আছিলে এইখিনি? খামৰেঙাৰ হোটেলত। চন্দ্ৰপুৰ এইপিনে খামৰেঙা যোৱা ৰাস্তা, এইফালে কোণাৰ দোকান। তাতে আমি খাব ধৰিছোঁ। এটা বস্তু দেখাইছোঁ চাব হা, ৰাতিপুৱা টাইমত এই চাওক, আমাৰ ছাৰে চাইকেল পাৰ্কিং কৰি আছে। পৰঠা খাম পৰঠা আছে ৰাতিপুৱা 8টা বজাত। ৰাতিপুৱা দিয়ক আমি খাওঁ, আপোনালোকে চাওক নেকি? নাইকেতো চাবা, মোক লগোৱা পাৰে। চাহ পানী খাই হৈ গ'ল, মানে খাই আছোঁ, হ'ব আৰু। এখেতেও খাই আছে আৰু এটা বাহিৰত গৈছে, আৰু মইতো খাই আছোঁ। খাই লৈ কিনে যাওঁ আৰু। অলপ ভোক চোকো লাগে না, আৰু আগত একো নাপাম চাগে, মানে গাঁও এৰিয়া পৰি যাব ইয়াৰ পৰা। সেইকাৰণে আগত দোকান চোকান ইমান আশা কৰিব নোৱাৰি। হয়তো ধাবা চাবা আছে, জেপটো ঢিলা, পইচা পাতি ইমান নাই, গতিকে ইয়াতে খাই ল'লোঁ। খাই লৈ এতিয়া যাই থাকোঁ। পিছে এটা ইণ্টাৰেষ্টিং কথা কি হ'ল, লাষ্টত যে খুৰাটো আমাৰ গাঁৱৰ ফালৰে ওলাল, সেইটো এটা বস্তু ভাল লাগিল। দিয়ক তে ভিডিঅ'টো চাই থাকক, এনজয় কৰক। ৰাইট ভিউ চাওক, ভিউ ৰাইজ ফাইনেলি আহি পুৰা মাঙত ভৰি দিলোঁ। ভৰি নহয়, চাইকেল দিলোঁ। ভৰি দিয়া নাই এতিয়ালৈকে নামা নাই মানে চাইকেলৰ পৰা। আৰু এখেতৰ বা গিয়াৰে নালাগে, 2Gত চলি আছে বোলে গিয়াৰটো। এতিয়া গিয়াৰ চেঞ্জ কৰিলে 1 কিলোমিটাৰ পিছত হয়। ৰাইজ ফাইনেলি ইফালে গ'লে চনকা পিকনিক স্পট, আৰু বৰ্তমান বুঢ়া মাঙত আছোঁ। আৰু ইফালে আগবাঢ়ি গ'লে
আমি য'ত যাই আছোঁ তাতে এনে ছাৰ বহি আছে ছাৰৰ চাইকেল চকলেট খাব গৈছে চকলেট কোল্ড ড্ৰিংকছ পাবাতো পাম ন পাবা পবিতৰা ঐ ইয়াৰ ৰাইজ গড় এইয়া সৰু সৰু দুটা এই দুটা আহি পালোঁ বৰ্তমান নাজাৰা ধুনীয়া খুব সুন্দৰ পৰিৱেশ ৰাইজ চলি দেখছি না কি কথাবোৰ এইডাল তেতলিৰ গাছ এইবিলাক তেতলি আমাৰ ছাৰ যা ধৰিছ মানে 1 কিলোমান লৈ আহা 1 কিলোমান লৈ আহা না পাহাই নাই নামি যাও আৰু যাও তলত লৈ আহা তো আৰে এওঁলোকে আছে বাবু তোমালোকে ক'ৰ পৰা আহিছা আমালোকে ঝাৰগাঁৱৰ পৰা আহিছোঁ কি গাঁও ঝাৰগাঁও ঝাৰগাঁও এওঁলোকে ঝাৰগাঁও চব ঝাৰগাঁও চব ঝাৰগাঁও দিয়া বাৰু আৰু তোমালোকৰ পাৰ্টনাৰটো ক'ত দেখা পোৱা নাই মই এই পুৰা বান্দৰ একদম বান্দৰ আৰু এ টু জেড এইয়া এইয়া নাৰিকল গছৰ ওপৰত পৰি গেলা সি মানে তেতলি খাবই আজি চব তেতলি অ' যদিমান কিবা পাইছা নে নাই পাইছা নে নাই পাইছা নে আহা লৈ আহা হ'ব আহা এই দুপাতে এসপ্তাহমান চলাম আহা ৰাইজ ভিউ চাওক ভিউ ভিউ আৰু আমাৰ এটা পাগলা ইয়াতে উঠি লৈছি ইয়াৰ পৰা পল্লি এই চাচোনৰ ভিডিঅ'ৰ মাজত আহি গ'ল দীপদাই এইয়া হাই গাইজ হেল্ল' গাইজ গাড়ী বজাই আছে কি কৰিব আৰু আৰ্টিষ্ট মানে এই চাওকচোন এই ঘৰ দুটাক চাওকচোন কিবা কৰি আছে এই ৰ'দত কাণ্ড জ্ঞান নাই নেকি দিয়ক দিয়ক এইটো ৰাস্তাতে মায়ং মিউজিয়াম মায়ঙৰ মিউজিয়াম ইয়াতে ভিতৰত কি কি বস্তু আছে চাওক আৰু এইটো মহৰ লাও খোলা চাগে গেটতে চাওঁ বাৰু কি কি আছে আমাৰ এখাতে তালা কাৰ্য চলি আছে তালা মাৰা কাৰ্য সেইকাৰণে মানুহ অলপ ক্ষীণ হ'ব লাগে চাবা আমি কেনেকৈ যামেই চব তুমি লাৰবাই নালাগে যদি মোৰ দৰে তোমাৰ এই চাৰ্জাৰী কৰিব লাগিলে তোমাৰ কাটপা জেগা নাই ক'ৰ পৰা কাটলা হয় কি হ'ল লাও খোলা ক'বচোন যদি জানে কমেণ্ট বক্সত এটা কমেণ্ট কৰি দিব বাকী ইয়াতে কিবা টিকট কাটিব লাগিব হয় আপোনাৰ ইয়াতে টিকট কাটি মানে এনেকৈ সোমাই এইবিলাক গ্ৰাম্য জীৱন মূৰ্তিবিলাক বনাই থোৱা আছে এইবিলাক গামোচা চাই যাওঁ আৰু এই ছয়দোলা মানে ঐ জ্যোতিষমান ছয়দোলা মানে এইটো খৰম আছিল ন ফন্টা মিন্স খৰম বেলেগ বেলেগ এইটো বেলেগ বস্তু মানে খৰম টাইপৰে কিন্তু নাম বেলেগ আৰু আগৰ দিনত ডাইনিং টেবুল হয়নে নহয় বা আচ্ছা এইবিলাক মাটিৰো বাচন গোটেইবিলাক এইবিলাক পুৰণি বস্তুবিলাক সংগ্ৰহ কৰি ৰাখিছে আৰু এওঁলোকে মিউজিয়ামত এইবিলাক ধনু এইবিলাকতো আজিকালি কোনো ব্যৱহাৰেই নকৰে বাৰু এইবিলাক গোটেই পথাৰৰ হেৰিবিলাক আছে
আৰু এইবিলাক পূজাবিলাকৰ নামবিলাক আছে, কি কি আছিল, কি কি কৰিছিল গোটেই। পুৰণি কইন্স, কি হয় এইকেইটা? আরে এইটোতো মন্ত্ৰ লিপি। মন্ত্ৰ এইখানে কাঠৰ বটা আমাৰ ঘৰটো আছে মন্ত্ৰ এইবিলাক ওই দিটা এইটো ধুনীয়া ৰে এইটোক চাচোন নীলজটো আপি চাবাৰ আছে তাকো ফটোত এটা ফটো এখন আছে ধুনীয়া কৃষ্ণ। এই মেইন বস্তু এতে আছে গৰুৰ হাড্ডি খৰ্গটো ক'ত সৰ্গ নাথাকে, পহু ধৰা জাল আৰু ধচি এটা বাঁহ এইবিলাক গড়ৰ হাড়বোৰ, বাঘ মাৰা কাৰ্য নহয় এটা আৰু পিনে ফটো চটোবিলাক আমি কোনফালে সোমাইছিলোঁ মিউজিয়ামটো বেছি ডাঙৰ নহয়, কিন্তু চাব লগা বস্তু বহুতখিনি আছে, বহুত নাজানা বস্তু জানিব হ'ব। ৰাইজ মায়ঙৰ মিউজিয়াম চালে, মিউজিয়াম দেখা পালে, মিউজিয়াম চাই এতিয়া আমি বৰ্তমান ৰিটাৰ্ণ হৈ আছোঁ। গতিকে ৰিটাৰ্ণ হোৱা ভিডিঅ'টো কি কৰিম আৰু ভিডিঅ'টো বৰ্তমান এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব, ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।